Welcome my YouTube channel Rintu Funny Assam guys এইটো ভিডিওত মই আগতে ফানি ভিডিও দিছিলো এতিয়া দুই এটা মাজতে ফানি ভিডিও দিম আৰু ব্লগছো দি থাকিম আজি আমি যাইছো হাতীগুছি আমাৰ লগত আছে গ্ৰুপৰ মিনজুল আৰু ইয়া মহিদুল আছে আমাৰ পিছফালে আমি একেলগে যাইছো যে হাতীগুছিত আছে মিনা বাজাৰ দেখাম আৰু থিয়েটাৰ আছিল যোৱাকালি থিয়েটাৰৰ ভিডিও আপোনালোকক দেখাম অলপ দেৰিকে ভিডিওটো দি দিম আপোনালোকে চাই ল'ব আৰু আজি মিনা বাজাৰ দেখাম বুলি ওলাই আহিছো আপোনালোকে ভিডিওটো চাই ভাল লাগিলে চেনেলটো লাইক কৰিব আৰু চেনেলটো ভিডিওটো লাইক কৰিব চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু আগলৈকে ভিডিওটো চাই থাকক আৰু এয়া হৈছে আমাৰ বৰ্তমান কেম্পৰ ঘাট চক পাম আৰু কেম্পৰ ঘাট চকৰ পৰা অলপমান আছে আৰু দলংখন এখন পাগল দিয়া ব্ৰিজ আছে ব্ৰিজখনো দেখাম আপোনালোকক অলপ আগত আছে আমি বৰ্তমান ব্ৰিজখন পাম আৰু মই মহিদুলৰ লগত উঠিছো আৰু এইখন চাইকেল এখন দেখাই দিছো এইখন আছে পাগল দিয়া ব্ৰিজ এখন পাগল দিয়া ব্রিজ এইটো হচ্ছে হাতীগুছি যোৱা ৰাস্তা এনেকুৱা হাতীগুছিত আজি হাতীগুছিৰ মিনি ষ্টেডিয়ামত মিনা বজাৰ হৈছে মিনা বজাৰত এইটো কি বুলি কয় গলটো যি আছে গল চেৰকি আছে আৰু ৰেল আছে ৰেল সৰু ল'ৰা ছোৱালীৰ কাৰণে আছে আমি সৰুৱে বেছি ডাঙৰ নহয় ৰেলত উঠিম আৰু এটা ব্লগছ বনাই দিম আজি আপোনালোকক বস্তুখিনি দেখাম বুলি যাই আছোঁ আৰু বস্তুখিনি আপোনালোকক দেখাৰ পিছত নেক্সট ভিডিও এটাত পূজা দেখাম আজি বেলবৰণৰ আজি ভিডিও এটা দেখাম বুলি ভাবিছোঁ আৰু নেক্সট পূজাৰ এটা ভিডিও দেখাম বুলি আপোনালোকক ভাবিছোঁ আৰু আপোনালোকে কমেণ্ট কৰি ক'বচোন এইবাৰ দেৱী কিহত আহিছে আমি বৰ্তমান এতিয়া হাতীগুছি পামেই ইয়াৰ পৰা হাতীগুছি অলপমান আছে আৰু আপোনালোকে ধৈৰ্য ধৰি ভিডিওটো আগলৈকে চাই থাকক আমি চাইকেলত আহি আছোঁ সেইকাৰণে অলপ পলম হৈছে আপোনালোকে ভিডিওটো চাই থাকক আৰু আমাৰ ঘৰ হৈছে নলবাৰীত গতিকে আমি নলবেৰা ভাষা কম আপোনালোকে বেয়া নাপাব আৰু কিবা যদি বুজি নাপায় আমাক কমেণ্ট কৰিব আমি নলবেৰা ভাষাতে কথা পাতিম আৰু ইয়াৰ পৰা হাতীগুছি অলপমানে আছে আৰু আজি বতৰটো খুব ৰ'দ দি আছে এইবিলাকত ৰ'দ পৰি আছে চব এইবিলাক ৰ'দত আপোনালোকক কষ্টত ভিডিঅ' বনাব আহিছোঁ আপোনালোকে ভিডিঅ'টো প্লিজ লাইক কৰিব আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব আপোনালোকৰ কাৰণে বহুত কষ্ট কৰি আছোঁ আৰু আপোনালোকৰ বাবে আগলৈকে আমি ভিডিঅ' বনাই থাকিম আপোনালোকে নাভাবিব যে আজি ভিডিঅ' দি আৰু নিদিওঁ আপোনালোকে যদি এইটো ব্লগছত আমাক সঁহাৰি জনায় যদি লাইক কৰে আৰু কমেণ্ট কৰি ছাবস্ক্ৰাইব কৰি দিয়ে চেনেলটো আপোনালোকৰ মই ব্লগছ দিবলৈ বহুত চেষ্টা কৰি থাকিম আৰু নেক্সট ব্লগছত বিৰিণা দেখাম নহয় পূজা দেখাম তাৰপিছত ব্লগছ দেখাম এইটো হৈছে থিয়েটাৰৰ পেণ্ডেল ইয়াতে থিয়েটাৰ হৈছিল এইবিলাক থিয়েটাৰৰ গাড়ী হয় এইবিলাক যি গাড়ী দেখিছে আপোনালোকে থিয়েটাৰৰ গাড়ী হয় এইবিলাক ডাঙৰ গাড়ীবিলাক এটা থিয়েটাৰ হৈছিল ৰাতি আহিছিলোঁ ৰাতি ভিডিঅ' কৰিছোঁ আপোনালোকক ভিডিঅ'টো দেখাম বাৰু ইয়াৰ ভিতৰতে আমি যাই আছোঁ বৰ্তমান এতিয়া হাতীগুছি চক
গাইছ এয়া হৈছে পূজা মণ্ডল ইয়াতে পূজা হ'ব দুৰ্গা পূজা এইবাৰ আজি বৰ্তমান বেলবৰণ আছে গাইছ আজি বেলবৰণ আছে গাইছ আমি আপোনালোকক ভিতৰে আৰু মিনা বজাৰ দেখাই দি আছোঁ আপোনালোকে ব্লগটো চাই থাকক ভিতৰত আছে গাইছ মিনা বজাৰ মোৰ কেমেৰাটো বেছি ভাল নহয় আপোনালোকে হ'লেও অসুবিধা হ'ব পাৰে কেমেৰাটো ইমান ভাল নহয় মোৰ সৃষ্টি হ'ল দুখী মহিমানী তেওঁৱে হ'ল মা চণ্ডী মহি সমৰ্পিনী হে গাইছ এইবিলাক হৈছে মিনা বজাৰ আপোনালোকে দেখা পাইছেনে নাই মোৰ কেমেৰাটো ইমান ভাল নহয় ওচৰত যায় মোৰ চেলফিটো ভাল হয় ইয়াতে থিয়েটাৰ হৈছিল গাইছ এইখিনি জেগাত থিয়েটাৰ হৈছিল ৰাতি থিয়েটাৰ আছিল ইয়াত এইবিলাক পেণ্ডেল আছিল থিয়েটাৰ এতিয়া থিয়েটাৰ শেষ হৈছে আৰু এইফালে আছে মিনা বজাৰ বল মিনা বজাৰ অলপ দেখালে এইবিলাক হৈছে থিয়েটাৰৰ বৰ্তমান আমি আছোঁ মিনা বজাৰ যে আপোনালোকক চেৰকি দেখাম আৰু মিনা বজাৰৰ ভিতৰলৈ যাম আপোনালোকে ব্লগছটো চাই থাকক মিনা বজাৰ ভিতৰলৈ যাই আছোঁ বেক কেমেৰাৰে আপোনালোকক বেক কেমেৰাৰে ভিডিঅ'টো দেখাই দিছোঁ গাইছ এয়া হৈছে মিনা বজাৰ সেয়া সৰু ল'ৰা ছোৱালীৰ কাৰণে এইবিলাক আৰু এইখন হৈছে ট্ৰেইনখন আপোনালোকক ওচৰৰ পৰা দেখাই দি আছোঁ আপোনালোকে চাই থাকক এই মাত্ৰ 50 টকা হয় হাতীকুছি মিনি ষ্টেডিয়াম আপোনালোকে আহে যদিও আহিব পাৰে আজিৰ পৰা পূজা আৰম্ভ হৈছে আজি বেলবৰণ হয় ইয়াৰ হাতীকুছিত এইবিলাক আনিছে মিনি ষ্টেডিয়াম হাতীকুছি মিনি ষ্টেডিয়াম এইবিলাক আনিছে মাত্ৰ 50 টকা আপোনালোকে আহে যদি আহিব পাৰে নলবাৰীৰ ওচৰতে গাইছ এইবিলাক আনিছে সৰু সৰু খৰা সৰু ল'ৰা ছোৱালীৰ কাৰণে এইবিলাক ডাঙৰ ডাঙৰ চেৰকি আছে ইয়াত এইবিলাক ডাঙৰ চেৰকি আছে ইয়াত এইবিলাক ডাঙৰ হয় এইবিলাক আৰু গাইছ তাতে এইটো চাইডে মেজিক শ্ব' হ'ব তাতে 50 টকা হয় টিকেট মেজিক শ্ব' আৰু এই হৈছে মিনা বজাৰ আৰু আপোনালোকে আহে যদি আহিব পাৰে আৰু গাইছ এইটো হৈছে যে কি আৰম্ভ হোৱা নাই কিন্তু আজিৰ পৰা আৰম্ভ হ'ব কেনেৰ পৰা আৰম্ভ হ'ব এইটো কোনদিনাৰ পৰা আৰম্ভ হ'ব এইটো আজিৰ পৰা হ'ব আপোনালোকে আহে যদি আহিব পাৰে ইয়াত পৰা 5টা দিন ৰাখো 4 দিন গাইছ ইয়াতে বহিলেও বৰ্তমান আৰম্ভ হোৱা নাই কিন্তু এনে একবাৰ বহি চাওঁ আৰু পূজাৰ দিনাখন বহিম আৰু ভাল কৰি আজি এনে বহি চাইছোঁ অলপ লৰি দিয়ে অলপ মিনজুল আৰু মই ইয়াত বহি লৈছোঁ অলপ লৰি দি কি চাই আছা এইটো হৈছে ডাঙৰ বহুত ডাঙৰ তথাপি এটাত উঠিছোঁ আমি বহুত আছে এনেকুৱা আৰু এটা আছে গাইছ আপোনালোকক সেইটোত উঠাই দেখা দিছোঁ এইটোতো ভাল লাগে গাইছ আৰু এইটো হৈছে সৰু খৰা গাইছ সৰু ল'ৰা ছোৱালীৰ কাৰণে খৰা হয় এইটো খৰা হয় এইটো উঠি যাব গাইছ একবাৰ সৰু ল'ৰা ছোৱালী ঘৰা এইবিলাক গাইছ ইয়াতে উঠিছোঁ বৰ্তমান টিকেট কটাৰ কাৰণে বেছি এইটো ওপৰলৈকে লৈ যোৱা নাই টিকট কাটি আপোনালোকক দেখাম ৰাতি আজিৰ ব্লগছখিনি এইখিনিতে সমাপ্ত কৰিলোঁ বাই বাই